পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ কংকনা কিটচেন এণ্ড ব্লগ চেনেলটিৰ আন এটা ভিডিঅ'লৈ। আৰু সকলোৰে কি খবৰ, ভালনে? আশা কৰোঁ সকলো ভালেই আছে। আৰু এতিয়া আমি যাম থানলৈ, মানে কালি বাহঁতৰ ঘৰলৈ আহিলোঁ আৰু আজি মানে শৰাই দিম। তাকে ওলাই কৰি হৈ গ'ল, কিন্তু 11টাই বাজিলে। চাই থাকিব ভিডিঅ'টো, কিমানখিনি দেখাব পাৰোঁ নাজানো, কিন্তু চেষ্টা কৰিম দেখাবলৈ। চাই থাকিব সকলোৱে। আৰু এতিয়া আমি আহি পালোহি, এতিয়া সেয়া কৰি লওঁ, তাৰপাছত দেখাই আছোঁ। আৰু এইফালে এয়া মাইহঁত গৈছে আৰু এয়া বৌ, আৰু আমি গৈ লওঁ। হাই বুলি কৈ দিয়ক। আৰু দেখাই আছোঁ, চাই থাকিব। আমি সেৱা কৰি আহিলোঁ, কৰি এতিয়া পানী নিব আহিছোঁ। আৰু ইয়াতে মানে ভাতৰ ব্যৱস্থা কৰা হৈছে,
মানে আমি ঘৰৰ পৰা চব বস্তু লৈ আহিছোঁ আৰু ইয়াত বনাই কৰি খাই বহুত ভাল লাগে। আৰু এতিয়া আমি ইয়াতে বনাই কৰি খাম আৰু চবেই খাই কৰিহে ঘৰলৈ যাম। দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। আৰু এইফালে দেখিছে এইটো ডাঙৰ পুখুৰী। ইয়াত ৰাতি লাইট জ্বলাই দিয়ে, লাইট আছে সিফালে, সিটো চাইডে লাইট আছে। সি মাজত যে বাঁহ আছে সেই তাত লাইট আছে, ৰাতি জ্বলাই দিয়ে। আৰু ইয়াত সম্ভৱ মাছ আছে দেই। আৰু এটা আছে, দেখাই আছোঁ আপোনালোকক। এইটো চাওক, এইটো ইমান ডাঙৰ দেখিছে, বহুত ডাঙৰ হয় আৰু সম্ভৱ বহুত দও হ'ব, দেখাত লাগিছে তেনেকুৱা। আৰু সিফালে যে আছে সিফালে পথাৰ আছে। আৰু চাওক দেখিছে ইমান ডাঙৰ, বহুত ডাঙৰ হয়। আপোনালোকক অকণ দেখাওঁ বুলি এইফালে অলপ আহিছোঁ ওলাই চাইডে চাইডে। আৰু এয়া চাওক, ইয়াত দুটা চৌকা আছে একদম, দেখিছে? ইয়াত দুটা চৌকা আছে। এফালেও আছে, ইয়াত দেখিছে? ইয়াত দুটা চৌকা আছে গোটেইখিনিতে। আৰু এইফালে ইয়াত দেখিছে, এইফালে পথাৰ। আৰু এয়া হ'ল ভাত ৰন্ধা ঘৰ। আৰু এইফালে এয়া বৌয়ে একদম ৰিলচ বনাই আছে। একদম বহুত ভাল লাগে, কি ক'ম, এইখিনি জেগালৈ আহিলে মানে মনটো নিজৰে বহুত শান্তি লাগে আৰু পবিত্ৰ লাগে, বহুত পবিত্ৰ লাগে। আৰু কোন ইয়ালৈ অহা নাই আহিবচোন। আৰু এই থানখনৰ নাম হ'ল গুহা থান। আৰু সঁচাই বহুত ভাল লাগে। মই মানে আহি ইমান ভাল পাইছোঁ, মানে মনটো নিজৰে বহুত শান্তি লাগে। কিছুমান মানে যদি অশান্তি লাগি থাকে মনবিলাক, ইয়াত আহিলে একদম বহুত শান্তি লাগে। আৰু চব মানে কি ক'ম আৰু পবিত্ৰ নিচিনা লাগে মনটো। আৰু এনেকুৱা হয় মানে আপোনাৰ কোনো কিছুমান চিন্তা যদি মানসিক চিন্তাও থাকে, ইয়ালৈ আহিলে একদম চিন্তাবিলাক নাইকিয়া নিচিনা লাগি যায়, বহুত ভাল লাগে। আৰু মই এইবাৰ প্ৰথম আহিছোঁ, মানে এনেকৈ আগত অহা নাই।
আৰু আহিয়ে মানে প্ৰথম এনেকৈ একদম পিকনিকৰ নিচিনা হৈ গৈছে, মানে খানা খোৱা নিচিনা হৈ গৈছে একদম। আৰু এয়া আহিছে এইফালে গোটেইখন পথাৰ, আৰু মনটো এইটো কাৰণেও বেছি ভাল লাগিছে, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাৰিছোঁ, সেইকাৰণে বেছি ভাল লাগিছে মনটো। দেখিছে এয়া গোটেই একদম পৰিৱেশটো বহুত ঠাণ্ডা হয়, পথাৰৰ মাজ হয়, একদম পথাৰৰ মাজত চাওক, এইফালেও পথাৰ সেইফালেও পথাৰ, তাৰপাছত এইফালে এয়া এইটো এটা ডাঙৰ পুখুৰী আছে, আৰু বহুত ডাঙৰ ডাঙৰ গছো আছে দেখিছে। মই গছ বাৰু চিনি নাপাওঁ, এইবিলাক কি গছ দেখিছে। আৰু বৌয়ে মই আহিছোঁ মানে দেখাবলৈ, আৰু চবেই ভাত বনোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে চাওক ইয়াত কি কৰে নাজানো, আৰু এয়া দেখিছে। আৰু ইয়াত চাগে সম্ভৱ দূৰৰ পৰা মানুহ আহিলে ইয়াত খোৱা কৰে নেকি, গম নাপাওঁ কি কৰে। তাৰপিছত আৰু এয়া চাওক মন্দিৰটো সেইফালে, আৰু আমাৰ খানা ইয়াতে বনাই আছে। আৰু এইফালেও এইফালেও তিনিটা চৌকা আছে, আৰু এইটো কিন্তু একদম বহুত ভাল সুবিধা কৰি দিছে একদম। মানে তেতিয়া বহুত দূৰৰ পৰা মানুহ আহিলে ইয়াতে এনেকৈ বনাই খাই কৰি যাব পাৰে। আৰু এইফালে চাওক এয়া ধুনীয়া ধুনীয়া ফুলো আছে। আৰু এতিয়া আহি অকণ এইখিনিতে বহিছোঁ, আৰু ইয়াত আহিছে বৌয়ে ফটো উঠিছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যোনসকলে নতুনকৈ আহিছে ভিউৱাৰ্ছ, সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক এইফালে ভাত হৈ গ'ল, এয়া চালাড, দাইল, আৰু এইফালে ভাজি, আৰু এয়া ভাত, আৰু এয়া হৈ গ'ল। এতিয়া সকলো ভাত খাব বহিলে, ময়ো খাব বহোঁ। ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বাই বাই।